যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ নাম ৰেচন কাৰ্ডত নাই, তেনেহ'লে আপোনাৰ বাবে এটা ভাল সুযোগ আহিছে। আপুনি এই সুযোগতে সকলোৰে নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। আপোনাৰ ঘৰত যদি 6জন সদস্য আছে, তাৰে 4জনৰ নাম আছে কিন্তু 2জনৰ নাম নাই, তেন্তে আপুনি এই সুযোগতে এই 2জনৰ নামো অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। যোৱা 29 তাৰিখে চৰকাৰৰ ফালৰ পৰা এখন জাননী আহিছে যে যিসকলৰ পৰিয়ালৰ কাৰোবাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব লগা আছে, তেওঁলোকে নামসমূহ অন্তৰ্ভুক্ত কৰিব পাৰিব। কেনেকৈ অন্তৰ্ভুক্ত কৰিব লাগিব সকলোখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়া সকলোখিনি বুজি পাব। হেল্ল' ফ্ৰেণ্ডছ, মই তফাজুল। আপোনালোকে চাই আছে আমাৰ চেনেল TH Tech। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে এখন জাননী দেখিবলৈ পাইছে। 29/12/2021 তাৰিখে এই জাননীখন আহিছে। ইয়াত লিখা আছে, ইয়াৰ দ্বাৰা জিলাখনৰ NFSA/13 অধীনৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী পৰিয়ালসমূহক জনোৱা হ'ল যে চেনচাছ 2011ৰ NPR অনুযায়ী যদি কোনো পৰিয়ালৰ সদস্যৰ নাম তেওঁলোকৰ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকে তলত উল্লেখ কৰা নথিপত্ৰসমূহ নিজ নিজ সুলভ মূল্যৰ দোকানীৰ ওচৰত সোনকালে জমা দিবলৈ অনুৰোধ কৰা হ'ল। সমূহ সুলভ মূল্যৰ দোকানীয়ে উক্ত জমা হোৱা নথিপত্ৰসমূহ নিম্নোক্ত কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনোৱা হ'ল। এই জাননীখনত স্পষ্টভাৱে কৈছে যে চেনচাছ 2011ৰ NPR অনুযায়ী যদি কাৰোবাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ৰেচন কাৰ্ডত, তেনেহ'লে তেওঁলোকে আবেদন পত্ৰ আৰু নথিপত্ৰসমূহ নিজৰ সুলভ মূল্যৰ দোকানীৰ ওচৰত জমা দিবলৈ অনুৰোধ কৰিছে। ইয়াত NPR মানে নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ কথা উল্লেখ কৰা হৈছে। এতিয়া কি নথিপত্ৰ আপুনি জমা দিব লাগিব সেইখিনি জানি লওঁ। প্ৰথমতে দিয়া আছে, বগা কাগজত 2 টকাৰ কোৰ্ট ফি লগাই ৰেচন কাৰ্ডৰ মুৰব্বীৰ স্বাক্ষৰৰ সৈতে দৰখাস্ত। আপুনি এখন বগা কাগজত 2 টকা মূল্যৰ এটা কোৰ্ট ফি লগাই ল'ব লাগিব। এই কোৰ্ট ফিটো আপুনি কোৰ্টত গ'লে পাই যাব। লগতে কাগজখনত এখন দৰখাস্ত লিখিব লাগিব আৰু তাত ৰেচন কাৰ্ডৰ যিগৰাকী মুৰব্বী আছে, মুৰব্বীৰ চহী থাকিব লাগিব। 2 নম্বৰত আছে চেনচাছ 2011 NPRৰ জেৰক্স কপি। চেনচাছ 2011ৰ জেৰক্স কপিখন আপুনি গাঁও পঞ্চায়তত গ'লে তাত পাই যাব। 3 নম্বৰত আছে 2011 চনৰ ভোটাৰ তালিকাৰ জেৰক্স কপি। এই কপিটো আপুনি ইণ্টাৰনেটত চাৰ্চ কৰিলে পাই যাব। 4 নম্বৰত আছে পৰিয়ালৰ সদস্যৰ চেনচাছ 2011 মতে তলত দিয়া বিৱৰণ ধৰণে দিব লাগিব। সদস্যৰ নাম আধাৰ মতে। যিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, তেখেতৰ আধাৰ কাৰ্ডত যি নাম আছে সেই নামটো ইয়াতে দিব লাগিব। বয়স দিব লাগিব আধাৰ কাৰ্ড মতে যিটো বয়স আছে সেই বয়সটো দিব লাগিব। লিংগটো দিব লাগিব আৰু সম্পৰ্ক দিব লাগিব কাৰ্ড হোল্ডাৰৰ সৈতে। কাৰ্ডৰ মুৰব্বীৰ সৈতে যি সম্পৰ্ক আছে সেই সম্পৰ্কটো ইয়াত দিব লাগিব। 5 নম্বৰত আছে প্ৰত্যেক সদস্যৰ আধাৰৰ জেৰক্স কপি। আধাৰ কাৰ্ডৰ একোখনকৈ জেৰক্স কপি দিব লাগিব। 6 নম্বৰত আছে 2011 চনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা সদস্যৰ জন্মৰ স্কুলৰ প্ৰমাণপত্ৰৰ জেৰক্স কপি। যদি আপোনাৰ নাম 2011 চনৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিল, তেনেহ'লে আপুনি জন্মৰ প্ৰমাণপত্ৰৰ জেৰক্স কপি দিব লাগিব, নাইবা স্কুলৰ প্ৰমাণপত্ৰৰ জেৰক্স কপি দিব লাগিব। 7 নম্বৰত আছে 12 সংখ্যাযুক্ত নতুন ৰেচন কাৰ্ডৰ নাম থকা পাত দুটাৰ জেৰক্স কপি। আপোনাৰ ঘৰত যিখন ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ডখনৰ নাম থকা, মানে আপোনালোকৰ পৰিয়ালৰ যিকেইজন নাম আছে, তেখেতসকলৰ নাম থকা 2টা পাতৰ জেৰক্স কপি লাগিব। 8 নম্বৰত আছে ভেলিড মোবাইল নম্বৰ। আপোনাৰ ওচৰত এটা মোবাইল নম্বৰ থাকিব লাগিব, যিটো মোবাইল নম্বৰত তেওঁলোকে সংযোগ কৰিব বিচাৰিলে সংযোগ কৰিব পাৰে। 9 নম্বৰত আছে ৰেচন কাৰ্ড হোল্ডাৰৰ বেংক একাউণ্টৰ জেৰক্স কপি। ৰেচন কাৰ্ডখনৰ যিগৰাকী মুৰব্বী, তেওঁৰ বেংক একাউণ্টৰ এখন জেৰক্স কপি লাগিব। 10 নম্বৰত আছে ৰাজহ চক্ৰৰ নামটো দিব লাগিব। 11 নম্বৰত আছে গাঁও পঞ্চায়তৰ নাম দিব লাগিব। আৰু 12 নম্বৰত আছে সংলগ্ন সুলভ মূল্যৰ দোকানীৰ নাম আৰু কোড নাম্বাৰ। আপোনালোকৰ যিখন সুলভ মূল্যৰ দোকান আছে, সেই দোকানখনৰ দোকানীজনৰ নাম দিব লাগিব আৰু কোড নম্বৰটো দিব লাগিব। আপুনি কোড নম্বৰটো দোকানত সুধিলেও পাই যাব, নাইবা ইণ্টাৰনেটত চেক কৰিলেও পাই যাব। এইখিনি নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব।
আৰু তলত লিখিছে যে কোভিড-19ৰ শোচনীয় পৰিস্থিতিৰ বাবে কোনো দৰখাস্তকাৰীয়ে যাতে যোগান বিভাগত দৰখাস্ত জমা দিবলৈ নাহে। যিহেতু কোভিড-19 চলি আছে, গতিকে আপোনালোকে এই দৰখাস্তখন যোগান বিভাগত যাতে জমা দিবলৈ নাযায় সেই বিষয়ে ইয়াত কৈ দিয়া হৈছে। আপোনালোকে আপোনালোকৰ ওচৰৰ ৰেচন কাৰ্ডৰ দোকানখনত জমা দি আহিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। জয় আই অসম।